নমস্কাৰ, আসসালামু আলাইকুম, জোহাৰ আৰু খুলুমবাই। আজি মই উপস্থিত আছে আমাৰ অন্তাইবাৰী গাঁৱত। মোৰ নাম শ্ৰী প্ৰদীপ কুমাৰ মুছাহাৰী। মই অল বিটিআৰ ডিফাৰেণ্টলি এবল পাৰ্চনছ প্ৰটেকশ্যন অৰ্গেনাইজেশ্যনৰ প্ৰেচিডেণ্ট হয়। আজি মই ইলেকশ্যন প্ৰচাৰ অভিযান এই অন্তাইবাৰী গাঁৱত আমাৰ ৰাইজে মাতিছে, মোক মৰম পাই পেলাই ময়ো কংগ্ৰেছৰ পৰা দাবী কৰি আছো আৰু কংগ্ৰেছৰ পৰা যদি পালে তো মই 100% জিকিবলৈ আমি 100% 200% মই জিকিব পাৰিম। কাৰণ হল আমাৰ গোমা অঞ্চলত মাইনৰিটি ভোটাৰ্ছ বিলাক বেছি আৰু আমাৰ বড়ো আৰু জাতি জনগোষ্ঠী সকলে মিলি পেলাই মোক আৰু দিব্যাং আমাৰ সকলেও দাদা ভাই ভণ্টি সকলেও মোক বিপুল ভোট দি পেলাই জয়যুক্ত কৰিব বুলি মোৰ আশাবাদী। মই গোমাৰ দেখা পাইছো, গোমা যি সাইডত যাক প্ৰত্যেকটা গাঁৱত 90% আমাৰ ডেভেলপ নোহোৱা এই অঞ্চল আৰু আমি বেছিভাগ ইয়াত দেখা পাইছো আমাৰ গোমা অঞ্চলত গৰীব শ্ৰেণীৰ মানুহবিলাক বেছি আছে। তাৰ কাৰণ মোৰ চিন্তা এটাই আছে, মই স্মল স্কেল ইণ্ডাষ্ট্ৰী সৰু সৰু মই ইণ্ডাষ্ট্ৰী বনাই আমাৰ যিমানখিনি গোমাবাসী আছে জাতি জনগোষ্ঠী ধৰ্মীয় লম্বী যিমানখিনি আছে তেখেতক উন্নতি কৰা, লগত আমাৰ বিটিচিত যিমানখিনি দিব্যাং ভাই ভনী বন্ধুসকল আছে, লগত গোমাৰ যিমানখিনি দিব্যাং আমাৰ সমাজখন আছে এইবিলাক জীয়াই ৰখাৰ কাৰণত মই জিকি পেলাই আমি কংগ্ৰেছৰ পালৰ পৰা এইবাৰ যদি টিকিট পায় কংগ্ৰেছেতো 100% নিৰ্দলীয়ৰ পৰাই দিম। তথাপিও কংগ্ৰেছ ভাৰত স্বাধীনতা কৰা প্ৰথম ৰাজনীতি পলিটিকেল পাৰ্টি হল কংগ্ৰেছ। কংগ্ৰেছে ব্ৰিটিছৰ পৰা মুক্ত কৰি পেলাই আমাক দেশখন আনি পেলাই আমি নাচনা কৰিব পাৰিছে। আমি পলিটিকেল কিবা কি কয় এনজয় কৰিব পাৰিছে। আমি দেশৰ শান্তিৰ বাবে জীয়াই থাকিবলৈ অধিকাৰ পাইছে এই কংগ্ৰেছৰ কাৰণেহে। বিজেপি তো আজিকালি হে পলিটিকেল পাৰ্টি ওলাইছে, কিন্তু দেশৰ যিটো স্বাধীনতা কৰিছে সেইটোলৈ আমি মনত পৰিব লাগে। তাৰ কাৰণে আমি কংগ্ৰেছটো এই পুৰণা জামানাত আগৰ যিটো ইণ্ডিয়া যেনেকে ইণ্ডিপেণ্ডেন্স স্বাধীনতা কৰি পেলাই আনিছে কংগ্ৰেছে, তাৰ কাৰণে ময়ো কংগ্ৰেছৰ পৰা টিকিট পাম বুলি মই আশা ৰাখিছো। কংগ্ৰেছে যেন টিকিট দিলে মই 100% মই জিকিব পাৰিম। কংগ্ৰেছৰ যদি টিকিট পায় মোৰ পিছফালে সিহঁতে কোনেও ওচৰা ওচৰি থাকিব নোৱাৰিব। কাৰণ হল কিয়নো কংগ্ৰেছ এটা এই 2026 আগত এইবাৰ 25তে চৰকাৰ বনাব। বিটিচি চৰকাৰ বনোৱাৰ পাছত কংগ্ৰেছে এইবাৰ 2026 অসমত বিটিচি দখল কৰাৰ পাছত অসমত গাদীটো দখল কৰিব। কাৰণ বিজেপি যেনেকে নিজৰ স্বাৰ্থটো চিন্তা কৰি আছে, আমাৰ দিব্যাং মানুহবিলাকৰ যেনেকে অধিকাৰ থাকোঁতেও আমি ডিপ্ৰাইভ হ'ব লগা হৈছে। তাৰ কাৰণত যি চৰকাৰ হওক, এই ৰানিং চৰকাৰে হওক, যোৱা 17 বছৰেই হওক, কোনো আমাৰ মানুহবিলাকৰ কাৰণত কাম কৰা পইলাৰ অফ দ্য ছাকচেছ হৈছে উচ্ছেদ। আমি 1 নম্বৰত আমাৰ পাব্লিকক কোনো প্ৰাণীক উচ্ছেদ কৰিব নোৱাৰিব বুলি মই আশা ৰাখিছো। এইবাৰ কংগ্ৰেছ চৰকাৰ যদি আনিব পাৰে তেনেহলে বিজেপি য'তে ত'তে উচ্ছেদ কৰাটো আমি প্ৰথম ৱাক ভোট আৰু 2 নম্বৰ হল আমি এই উচ্ছেদ কৰাটো আমি প্ৰটেকশ্যন কৰিম বুলি আমি সকলোৱে আমাৰ গোমাবাসী আৰু বিটিচিত যিমানখিনি দিব্যাং ভাই ভনী বন্ধুসকল আছে, লগত গোমাৰ যিমানখিনি আমাৰ মাইনৰিটি আৰু জাতি জনগোষ্ঠী আছে সকলোকে মই আস্থা দিছো আৰু মই কথা দিছো আমি থাকোঁতে আমি জিকি গলে আমি গোমাত হওক বিটিচি হওক আমি উচ্ছেদ কৰিবলৈ নিদিওঁ।